নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে। মই বন্দিতাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল 15 আগষ্ট আৰু 75তম স্বাধীনতা দিৱসৰ শুভেচ্ছা আপোনালোক সকলোলৈকে থাকিল। সকলো ভালে থাকক আৰু সকলোৱে এই আমাৰ বিশেষ দিনটো অতি উলহ মালহেৰে উদযাপন কৰক। আৰু আমি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই। আমি আজি যাম মোৰ এইয়া সৰু বেটাৰ স্কুললৈ যাম। ডাঙৰ ল'ৰাটো গ'ল স্কুললৈ, তাৰ স্কুলতো ধুনীয়াকৈ আয়োজন কৰিছে। গতিকে আমি ওলাইছোঁ আজি বৰুৱানগৰ প্ৰাথমিক বিদ্যালয়লৈ। আমাৰ ঘৰৰ একেবাৰে ওচৰতে স্কুলখন আছে, গতিকে আমি দুইটা যাবলৈ ওলাইছোঁ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰোঁ, আমাৰ যিহেতু এইবাৰ জাতীয় পতাকাখন সুলভ হৈছে, আগতে আমি প্ৰত্যেক ঠাইতেই তেনেকৈ জাতীয় পতাকাখন দেখিবলৈ নাপাওঁ, আৰু গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে তাৰ সন্মান অক্ষুণ্ণ ৰাখিব লাগিব। আমি পৰিধান কৰা সাজ নহয় যে আমি ইয়াক যেনেকৈ তেনেকৈ তাক য'তে মন যায় ত'তে এপাহ ফুল আঁকি ল'ম বা ফুল বাচি ল'ম। গতিকে তাৰ স্বকীয়তা আমি সদায় ৰক্ষা কৰিব লাগিব, আৰু আমাৰ হৈছে স্বাভিমান, আমাৰ দেশৰ সন্মান। গতিকে তাৰ সৌন্দৰ্যৰ কথা নকওঁ আমি, কিন্তু আমি সন্মান সদায় ৰক্ষা কৰিব লাগিব। গতিকে সকলোৱে তাৰ প্ৰতি সচেতন হোৱা উচিত, আৰু সেই অনুপাতে তাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো আমি সাৱধান হ'ব লাগিব। এইখিনি কথা আপোনালোক সকলোৱে জানে, তথাপিতো মনলৈ আহিল বাবে ক'লোঁ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি আছোঁ। ক'ত আহিছোঁ? স্কুল। কাৰ স্কুল? মোৰ স্কুল। আমাৰ স্কুল। আমি এতিয়া গৈ আছোঁ। ইমান ধুনীয়া সেউজীয়া পৰিৱেশ এটাৰ মাজেৰে আমি গৈ আছোঁ। অলপ পিছত আমি ধুনীয়া খেতিপথাৰ দেখিবলৈ পাম, আৰু বেছি সময় নালাগে আমাৰ স্কুল পাবলৈ ন। আমি পটাপট পাই যাম, আৰু তাৰপিছত স্কুলৰ পৰিৱেশ আপোনালোকক দেখাবলৈ যত্ন কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব। বাই বাই। এইফালে আমাৰ খেতি, এইফালে খুৰাহঁতৰ খেতি আছে, এইফালে খুব ধুনীয়া এটি পৰিৱেশৰ মাজে আমি গৈ আছোঁ। ব'লা। কেনেকুৱা লাগিছে আহি? মজা লাগিছে। মজা লাগিছে। আৰু কৈ দিয়া আকৌ, আমাৰ মাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। কৈ দিয়া আমাৰ মাৰ এইফালে যোৱানিশা ধুমুহাৰ বাবে এইফালে গছ ভাগিলে, তেওঁলোকে এইবিলাক চাফা কৰি আছে। ডাঙৰ গছ ভাগিলে ন? অঁ, ৰাস্তা বন্ধ কৰি দিছে। এইফালে সেয়া তেওঁলোকে এইবিলাক কাম কৰিবলৈ আহিছে দেই, বিভাগীয় কৰ্তৃপক্ষ। বন্দে মাতৰম। অঁ, এইখন হ'ল বৰুৱানগৰ প্ৰাথমিক বিদ্যালয়। আমি পাই গ'লোহি। এতিয়া আপোনালোকক দেখাম বিদ্যালয়ৰ পৰিৱেশ। ইতিমধ্যে আৰম্ভ কৰি আছে। ব'লা, তুমি ব'লা, আগবাঢ়া। ব'লা। হ'লে আৰম্ভ হৈ আছে। এইখিনি আহা।
আগলৈ যোৱা সেইখিনিলৈ যোৱা এইফালে চোৱা এইফালে চাই দিয়া কোৱা উত্তোলন কৰা হয় শেষৰ দিনা আমি প্ৰথম কাৰ্যসূচী পতাকাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ তোমালোকে জাতীয় পতাকা বিষয়ে নিশ্চয় জানিলেও মই কৈছোঁ আমাৰ জাতীয় পতাকাৰ 3টা ৰং আছে ওপৰৰ ৰংটো হ'ল গেৰুৱা মাজত টোপোলা আৰু তলত শ্যামল আৰু সেই মাজৰ যিটো আমাৰ টোপোলা অৰ্থাৎ বগা ৰং সেই বগা ৰঙৰ মাজত আমাৰ এটা চক্ৰ এটা আছে তোমালোকে দেখিছানে কি চক্ৰ পায় চক্ৰ পায় আৰু সেই অশোক চক্ৰত 24ডাল ফলা আছে কেইডাল ফলা দণ্ড আছে 24ডাল দণ্ড আছে আৰু প্ৰতিটোৰ অৰ্থ আছে বেলেগ বেলেগ অৰ্থ আছে তোমালোকে পাবা বৰ দীঘলীয়া হ'ব মই ক'বলৈ সেইখিনি নকওঁ গতিকে তোমালোকে পাইছা এদিন আজি 8 তাৰিখৰ পৰা তোমালোকৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে সেইবিলাকক তোমালোকক বিতংভাৱে কোৱা হৈছে আমি তোমালোকক সেইখিনি ভালদৰে তোমালোকে চালি জাৰি চাবা লিখিবা আৰু মুখস্থ কৰিবা দেই ইয়াকে কৈ ক'ব লগা পতাকা উত্তোলনৰ কাৰ্যসূচী আজি দিনটোৰ প্ৰথম কাৰ্যসূচী আমি সামৰিছোঁ গতিকে সকলোকে জাতীয় পতাকাৰ প্ৰতি সন্মান জনাই জাতীয় পতাকাৰ কাৰ্যসূচী আমি সামৰণি মাৰিবৰ বাবে সকলোৱে প্ৰথম কাৰ্যসূচী শেষ হৈছে ক্লাছৰুমৰ ভিতৰলৈ গৈছে আৰু এয়া আমাৰ বৰুৱানগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া নমস্কাৰ এয়া হৈছে কোৱা অংগনবাদী কৰ্মী জ্যোতি চাংমা খুৰী কিবা এটা কওক প্ৰাক মুহূৰ্তত ধন্যবাদ আজি স্বাধীনতা আন্দোলনৰ ৭৫ সংখ্যক স্বাধীনতা আন্দোলনত সকলো ৰাইজ সমবেত হৈ আমি আজি পতাকা উত্তোলন কৰিলোঁ হয়তো চৰকাৰী নিৰ্দেশনা মতে আমি সকলোৱেতো পালন কৰিবই লাগিব গতিকে সমবেত হৈ আমি যিখিনি অনুষ্ঠুপীয়া নিয়ম নীতি সেইখিনি আমি আজি কৰিলোঁ গতিকে সকলো সমবেত হোৱাৰ বাবে মই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে সকলোৱে সুখী আৰু কাৰ্যসূচীটো খুব ভালকৈ হৈ গ'ল বুলি মই অনুভৱ কৰিছোঁ ধন্যবাদ এয়া হৈছে বিদ্যালয়ৰ ভিতৰ পৰিৱেশ আমাৰ জাতীয় পতাকাখন
দেশখনক প্ৰতিনিধিত্ব কৰা এখন আমাৰ সন্মানীয় পতাকা গোটেই ভাৰতবৰ্ষখনক প্ৰতিনিধিত্ব কৰি গোটেই বিশ্বৰ মানুহে এই পতাকাখন দেখিলে চিনি পাব যে আমি এই পতাকাখন ভাৰতৰ গতিকে সেই পতাকাখনক আমি সন্মান কৰিব লাগে সেইকাৰণে আমি য'তে ত'তে ৰাখিব নালাগে গম পাইছানে গতিকে তোমালোকে 3 দিন হ'ল আজি উত্তোলন কৰা আজি সন্ধিয়া যেতিয়া বেলি ডুব শুনক বেলি অস্ত যোৱাৰ আগতে তোমালোকে সেইখন নমাই পেলাই ধুনীয়াকৈ জাপিবা জাপি কুটি বাকচত ভৰাই থৈ দিবা আকৌ অহা বছৰ লাগিব নাই তোমালোকে বাকচত ভৰাই থৈ দিবা নহ'লে অহা বছৰ আকৌ 20 টকা বা 50 টকা কিনিব লাগিব গতিকে তোমালোকে সেইখন জাপি কুটি ধুনীয়াকৈ ভৰাই থৈ দিবা অহা বছৰ তোমালোকে এনেই সেইখন লৈ ক'ৰবাত কিবা এটা কৰি খেলি খালি গছকি নষ্ট নকৰিবা আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী ইমানতে শেষ হৈছে আৰু ছাত্ৰ ছাত্ৰীসকল ঘৰা ঘৰি গৈছে এয়া অভিভাৱিকাসকলো গৈছে হ'ব সকলো ঘৰা ঘৰি গ'ল আৰু এতিয়া আমিও ঘৰলৈ যাওঁ পুনৰবাৰ আপোনালোকক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ যিহেতু সকলো ঘৰা ঘৰি গ'ল আৰু এতিয়া আমিও ঘৰলৈ যাম পুনৰবাৰ আপোনালোকক স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবেও বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথম চাইছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম বাই বাই বিতুপন লাগি থাকা আমাৰ বুমন আহি ইয়াৰ পালেহি আহা